নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰবল দাস আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈকে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলপতে এটা নতুন পলিচি ডিক্লেয়াৰ কৰিছে। সেইটো হ'ল ভেহিকেল স্ক্ৰেপেজ পলিচি। সহজ অৰ্থত ক'বলৈ গ'লে যিবোৰ দেশত পুৰণি গাড়ী আছে সেইবোৰ বন্ধ কৰি নতুন গাড়ী যাতে আহে তাৰ কাৰণে এইটো পলিচি অনা হৈছে। এতিয়া প্ৰশ্ন হ'ল, পুৰণি গাড়ী বুলি ক'লে আপোনাৰ ঘৰত থকা গাড়ীখন তাত আহিবনে নাহে, আৰু যদি আপোনাৰ গাড়ীখন গভৰ্ণমেণ্টে বন্ধ কৰে তাৰ ঠাইত আপোনাক কি সুবিধা দিব গভৰ্ণমেণ্টে, সেই গোটেইখিনি কথা আমি ইয়াতে ডিছকাশ্যন কৰিবলৈ চেষ্টা কৰিম। কিন্তু তালৈকে যোৱাৰ আগতে এটা প্ৰশ্ন হ'ল যে এই যিটো পলিচি আনিছে তাৰ পৰা দেশৰ কি লাভ হ'ব। আটাইতকৈ ডাঙৰ লাভ সেইটো হ'ল বায়ু প্ৰদূষণ ৰোধ কৰা। আপোনালোকে জানে নতুন গাড়ীৰ পৰা বায়ু প্ৰদূষণ কম হ'ব, পুৰণি গাড়ীৰ পৰা বায়ু প্ৰদূষণ বেছি হ'ব। বায়ু প্ৰদূষণ এটা বহুত ডাঙৰ সমস্যা। চ' সেইটো যাতে কমাব পাৰে তাৰ কাৰণে এইটো পলিচি মেইনলি অনা হৈছে। তাৰ বাহিৰে আৰু এটা বহুত ডাঙৰ আছে কাৰণ এইটো পলিচি অনাৰ, যিটো মই ভিডিঅ'টোৰ শেষত আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। স্ক্ৰেপিং মানে কি? আপোনাৰ গাড়ীখন বৈজ্ঞানিকভাৱে ভাঙি টুকুৰা টুকুৰ কৰি তাৰ পাৰ্টছবোৰ বেলেগ বেলেগ কৰা হ'ব। তাৰ বিনিময়ত চৰকাৰে আপোনাক কি সুবিধা দিব? প্ৰথম কথা, আপুনি গাড়ীখন কৰিব সেই ভাগ ক'ত কৰিব? স্ক্ৰেপিং চেণ্টাৰবোৰত। এই স্ক্ৰেপিং চেণ্টাৰবোৰে আপোনাক এখন স্ক্ৰেপিং চাৰ্টিফিকেট দিব, আৰু তাৰ লগতে যদি আপুনি এখন নতুন গাড়ী কিনিব যায় তেনেহ'লে সেই নতুন গাড়ীখনৰ যিটো এক শ্ব'ৰুম প্ৰাইচ, সেই প্ৰাইচটোৰ 4-6% টকা এই স্ক্ৰেপিং চেণ্টাৰটোৱে আপোনাক দিব। তাৰোপৰি যিবোৰ অট'মোবাইল মেনুফেকচাৰিং কোম্পানী আছে, ধৰি লওক আপোনাৰ টাটা, হুণ্ডাই, মাৰুতি, এইবোৰক চৰকাৰে এটা উপদেশ দিব যে 5% নতুন গাড়ীৰ দামত 5% কমাই দিবৰ কাৰণে তেওঁলোক মানুহক যাৰ হাতত এই স্ক্ৰেপিং চাৰ্টিফিকেটখন থাকে। তো আপুনি 4-6% স্ক্ৰেপিং চেণ্টাৰৰ পৰা পাব, আৰু অট'মোবাইল কোম্পানীবোৰৰ পৰা 5% ডিছকাউণ্ট পাব। তাৰোপৰি যি ৰোড টেক্স আপুনি দিয়ে নতুন গাড়ী কিনিলে, সেই ৰোড টেক্সটো প্ৰাইভেট গাড়ীৰ কাৰণে 25% আৰু কমাৰ্চিয়েল গাড়ীৰ কাৰণে 15% কমাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক উপদেশ দিব। তাৰ উপৰিও যি ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগে, আপুনি গাড়ী এখন নতুনকৈ গাড়ীখন কিনিলে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগে, সেইটো গুচাবৰ কাৰণে চৰকাৰে চেষ্টা কৰি আছে, যিসকল লোকৰ হাতত সেই স্ক্ৰেপিং চাৰ্টিফিকেটখন থাকে। তো আপোনাৰ গাড়ীখন যদি স্ক্ৰেপিঙৰ কাৰণে চৰকাৰে লয়, তাৰ বিনিময়ত মুখ্যতঃ এই 4টা সুবিধা আপুনি পাব পাৰে। কিন্তু ঘূৰি আকৌ প্ৰশ্নটো এইটোৱে যে আপোনাৰ গাড়ীখন স্ক্ৰেপিঙৰ কাৰণে যাবনে নাযাব। চাওক, যেতিয়া এখন গাড়ী এখন ৰেজিষ্ট্ৰেশ্যন কৰা হয়, সেইখন মেইনলি দুটা পাৰ্টত কৰা হয়। হয়তো এখন কমাৰ্চিয়েল গাড়ী হ'ব সেইখন, বা এখন প্ৰাইভেট গাড়ী হ'ব। কমাৰ্চিয়েল গাড়ী বুলি ক'লে আপুনি দেখিছে চাগে হালধীয়া নাম্বাৰ প্লেটত ক'লা আখৰেৰে লিখা থাকে, সেইটো হয় আপোনাৰ কমাৰ্চিয়েল গাড়ী, আৰু বগা নাম্বাৰ প্লেটত ক'লা আখৰে লিখাটো হ'ল প্ৰাইভেট গাড়ী। এতিয়া কমাৰ্চিয়েল গাড়ীৰ ক্ষেত্ৰত তাৰ বয়স ধাৰ্য কৰা হৈছে 15 বছৰ, আৰু প্ৰাইভেট গাড়ীৰ ক্ষেত্ৰত সেই বয়সটো হ'ল 20 বছৰ। আপোনাৰ ধৰি লওক এখন প্ৰাইভেট গাড়ী আছে আৰু তাৰ বয়স 20 বছৰ পাৰ হৈ গৈছে, তেতিয়া চৰকাৰে কি কৰিব? এটা ফিটনেছ টেষ্ট ল'ব সেই গাড়ীখনৰ। চৰকাৰৰ যি চেণ্টাৰ থাকিব তাত আপুনি গাড়ীখনৰ ফিটনেছ টেষ্ট কৰাব লাগিব। যদি আপোনাৰ ফিটনেছ টেষ্টটো ফেইল হ'ল, তেতিয়া আপোনাক কি কাৰণত সেই টেষ্টটো ফেইল হ'ল সেইটো আপোনাক চৰকাৰে জনাব, আৰু সেইবোৰ পাৰ্টছ আপুনি সলনি কৰি আকৌ এবাৰ টেষ্ট দিয়াৰ আপোনাৰ সুবিধা আছে। তো আপুনি যদি দেখিছে যে গাড়ীখনত মেচিনটোত কিবা এটা সমস্যা আছে, আপুনি মেচিনৰ কিবা এটা পাৰ্টছ সলনি কৰি আকৌ এবাৰ আপুনি টেষ্টটো দিব পাৰে। তাৰ পিছতো যদি ফেইল হয় তেনেহ'লে আপোনাৰ গাড়ীখন চৰকাৰে স্ক্ৰেপিঙৰ কাৰণে লৈ যাব। যদি আপোনাৰ গাড়ীখন পাছ হৈ যায়, আপোনাৰ গাড়ীখন যদি স্ক্ৰেপিঙত লৈ নাযায়, তেতিয়াহ'লে কি যিমান গাড়ী আছে ভাৰতত, সেই গোটেইবোৰ গাড়ীৰ 15 বছৰ বয়স পাৰ হোৱাৰ পিছত সেই গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হয়। তো ৰেজিষ্ট্ৰেশ্যনটো আকৌ এবাৰ কৰিব লগা হয়। চ' সেই ৰেজিষ্ট্ৰেশ্যনৰ যিটো ফিজ সেইটো চৰকাৰে বঢ়াই দিছে। ইয়াৰ কাৰণটো এইটো, যেতিয়া আপোনাৰ ফিজটো বাঢ়িব তেতিয়া মানুহে কি ভাবিব যে ফিজটো বঢ়াৰ কাৰণে আমি ইমান পইচা দি আকৌ ৰেজিষ্ট্ৰেশ্যন কৰাতকৈ আমি এইখন গাড়ী স্ক্ৰেপিঙত দি বাকী যিবোৰ সুবিধা আছে সেইবোৰ লওঁ, আৰু তাৰ বিনিময়ত সেইখিনি পইচাৰ লগত আৰু অলপমান পইচা জমা কৰি আমি নতুন গাড়ী লওঁ। যাতে মানুহে এইটো ভাবে, তাৰ কাৰণে চৰকাৰে এইটো ৰেজিষ্ট্ৰেশ্যন ফিজটো বঢ়াই দিছে। মই আপোনাক প্ৰথমতে কৈছিলোঁ যে আৰু এটি সুবিধা আছে দেশৰ কাৰণে এই পলিচিটোৰ কৰা,
সেইটো হ'ল যে অৰ্থনীতিত বহুত বেছি লাভ হ'ব আমাৰ দেশৰ। এইটো ধাৰণা কৰা হৈছে যে যদি এইটো পলিচি ভালকৈ কাম কৰে তেনেহ'লে দেশত 35,000টা নতুন চাকৰি ওলাব। কেনেকৈ? কাৰণ যদি মানুহে পুৰণি গাড়ী বন্ধ কৰি তাৰ ঠাইত নতুন গাড়ী লয়, তো নতুন গাড়ীবিলাকৰ কাৰণে কাৰখানাবোৰত কাম কৰা মানুহৰ প্ৰয়োজন বেছি হ'ব। ঠিক তেনেকৈ চাকৰিও তেনেকৈ বাঢ়ি যাব। তাৰোপৰি নতুন গাড়ী বস্তু কিনা মানে গাড়ী আপুনি যদি নতুনকৈ কিনে তেনে আপুনি চৰকাৰক GST দিব, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ। এই দুয়োটা GSTৰ পৰাও দেশৰ চৰকাৰৰ বহুত বেছি লাভ হ'ব। এতিয়া ধাৰণা কৰা হৈছে যি সময়সীমা সেইটো কোৱা হৈছে চৰকাৰৰ ফালৰ পৰা যে যিবোৰ কমাৰ্চিয়েল গাড়ী সেইবোৰ 1 এপ্ৰিল 2021 পৰা আৰু প্ৰাইভেট গাড়ী 1 জুন 2024 পৰা এই পলিচিৰ আণ্ডাৰত অনাৰ কথা চৰকাৰে ভাবিছে। গতিকে এইখিনি আছিলে আমাৰ মেইন ভিডিঅ'। আপোনালোকৰ মতে এই পলিচিটো কেনেকুৱা সেইটো আমাক জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত, আৰু ভিডিঅ'টো চাই কেনে লাগিল সেইটো নিশ্চয় জনাব। জয় অসম, ধন্যবাদ।